Hello everyone, welcome to Mosum Prince World. আজি আমি আলোচনা কৰিম উইলিয়াম শেক্সপিয়াৰৰ নাটক হেমলেটৰ বিষয়ে। তেনেহলে আহকচোন পলম নকৰি আৰম্ভ কৰোঁ নাটকখনৰ থুলমূলকৈ অসমীয়াত। ডেনমাৰ্কৰ সাধু প্ৰকৃতিৰ ৰজা এজনক তেওঁৰ ভায়েক ক্লডিয়াছে হত্যা কৰিলে। হত্যাকাৰীয়ে সিংহাসনত উঠি ৰাজকুমাৰ হেমলেটক আওকাণ কৰি লৰা থপৰাকৈ তেওঁৰ মাক বিধৱা গাৰ্ট্ৰুডছক বিয়া কৰায়। মৃত ৰজাৰ প্ৰেতাত্মাই হেমলেটক দেখা দি সকলো কথা জনাই ক্লডিয়াছৰ ওপৰত প্ৰতিশোধ দাবী কৰে। হেমলেটে প্ৰতিশোধ ল'বলৈ প্ৰতিজ্ঞা কৰে, কিন্তু তেওঁৰ বিশ্লেষণশীল আৰু নিৰানন্দ মনে তেওঁক কৰ্তব্যলৈ ঠেলি নিদিয়ে। ইতিমধ্যে নতুন ৰজাই তেওঁৰ চক্ৰান্তৰ ভু পায় বুলি তেওঁ বলিয়াৰ ভাও ধৰে। প্ৰধানমন্ত্ৰী পলনিয়াছৰ দুহিতা ওফেনিয়াৰ প্ৰতি দুৰ্বলতাতে হেমলেটৰ এনে অৱস্থা হৈছে বুলি মানুহে ধৰি লয়। হেমলেটে কিন্তু এতিয়া ওফেলিয়াকো আঁতৰাই পঠিয়ায়। তেওঁ প্ৰেতাত্মাৰ কাহিনীটোৰ সত্যাসত্য নিৰ্ণয় কৰিবলৈ নাটক এখনৰ অভিনয় কৰায়। নাটকত কেনেকৈ আগৰ ৰজাক চোৰাংকৈ হত্যা কৰা হয়, কেনেকৈ তেওঁৰ ঘৈণীয়েকক নতুন ৰজাই বিয়া কৰায়, সেই সকলোবিলাক দেখুওৱা হয় আৰু ক্লডিয়াছে নিজৰ দুৰ্বলতা প্ৰকাশ কৰে। ইয়াৰ পাছত হেমলেটে মাকক বৰকৈ গৰিহণা দিয়ে আৰু পৰ্দাৰ আঁৰত ৰজাই শুনি আছে বুলি সন্দেহ কৰি তেওঁ তৰোৱালেৰে খোজ মাৰি দিয়ে। ফলত লুকাই থকা পলনিয়াছ মৰে। ৰজাই এতিয়া হেমলেটক ধ্বংস কৰিবলৈ মন মেলি তেওঁক ইংলেণ্ডলৈ পঠিয়ায় আৰু তাত হত্যা কৰাৰ দিহা কৰে। কিন্তু বাটতে জলদস্যুৱে জাহাজ আক্ৰমণ কৰে আৰু হেমলেটক ঘৰলৈ উভতাই পঠিয়ায়। ঘৰলৈ আহি ব্যৰ্থতা আৰু বেজাৰত ওফেলিয়া পানীত বুৰি মৰা বুলি তেওঁ জানিবলৈ পায়। ওফেলিয়াৰ ককায়েকে লেয়াৰ্টিছে তেওঁৰ পিতৃহত্যাৰ হুৰ ল'বলৈ বাট চাই আছে। ৰজা ক্লডিয়াছে হেমলেট আৰু লেয়াৰ্টিছৰ মাজত তৰোৱাল যুদ্ধৰ ব্যৱস্থা কৰে। লেয়াৰ্টিছে এখন বিষাক্ত তৰোৱাল এখনেৰে হেমলেটক আঘাত কৰে, কিন্তু মৰাৰ আগেয়ে হেমলেটেও লেয়াৰ্টিছক আঘাত কৰে আৰু ৰজাৰো বুকুত তৰোৱাল বহুৱায়। ইতিমধ্যে হেমলেটৰ কাৰণে সাজু কৰি থোৱা বিষাক্ত পানীয় একাপ পি ৰাণী গাৰ্ট্ৰুডছেও নৰলীলাত ত্যাগ কৰে। এই হত্যাকাণ্ডৰ মাজৰ আখ্যান ইমানতে সমাপ্ত হয়। আশা কৰোঁ ভিডিঅ'টো ভাল পালে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।